হাই বন্ধুসকল, খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ বাৰু ভালে। আৰু আজি মই ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু আজি আহিব আমাৰ ঘৰলৈ আলহী, গতিকে আপোনালোককো ভাবিছোঁ দেখুৱাওঁ আৰু সেইকাৰণে ব্লগটো কৰিম বুলি ভাবিছোঁ। গতিকে দেখুৱাই থাকিম, আজি দিনটো চাই থাকিম। তুমি ভণ্টি বিচাৰি আছিলা নিদিয়া? আনিছা এইটো কি আনিছা? এইটো ভণ্টিক দিবলৈ আনিছা? দিব লাগিব, দিয়া দিয়া দিয়া। মুনু হাই কৈ দিয়া। আৰু আপোনালোকক মই কৈছিলোঁ যে বাহঁত আহিব আৰু বাহঁত আহি পালেহি আৰু বাৰ ল'ৰা দুটাই এনেকুৱা হুলস্থুল কৰি আছে মানে এতিয়া। আৰু তাকে আৰু এতিয়া ভিনদৈ বনাই আছে পাকঘৰত ভাত আৰু আপোনালোকক ভাবিছোঁ দেখুৱাওঁ। তাৰমানে আমাৰ ডাঙৰ ভিনদৈ বহুত ধুনীয়া ধুনীয়া বনায় আৰু গতিকে ভিনদৈ আহিলে মায়ে পাকঘৰটো ভিনদৈ পূৰা এৰি দিয়ে আৰু ভিনদৈ বনায় সকলোবোৰ। এতিয়াও ভিনদৈ বনাই আছে, কি কিনো বনাইছে আজি আপোনালোকক দেখুৱাম আৰু ৰেচিপিও দিম, ভিনদৈ বনোৱা ৰেচিপি। গতিকে ব'লক ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ আজি ভিনদৈ কি বনাইছে কৰিছে ব'লক। এতিয়া বনাই আছে ভিনদৈয়ে, কি দালি দি মাছ বনাইছে ন? দালিত মাছ, দালিত মাছ দি আছে। ৰঙালাও আগ দি পেলাই অকণমান ভাজি ফ্ৰাই কৰি পেলাই পাঁচফোৰণ দি দিছোঁ। মাছ খাব লাগিব দেই। মাছ বাৰু ঠিক আছে। এয়া ভিনদৈ বনাই আছে দালিত মাছ। এনেকৈ বনাইনে আপোনালোকে জনাবচোন কমেণ্ট কৰি, আৰু নবনাই যদি বনাই খাই চাব। ধুনীয়া হয় ন ভিনদৈ? একদম বঢ়িয়া হয়। আৰু আমাৰ দেখিছে বহি আছে, মাও বহি আছে, বাও বহি আছে আৰু বনাইছে ভিনদৈয়ে। আজি প্ৰথম বনাইছে? তাই কেনেকুৱা হয় আমিও গম পাম আৰু জনাম আপোনালোকক কেনেকুৱা হয় বাৰু। আপোনালোকক মই দেখুৱালোঁ ভিনদৈ বনোৱা ৰেচিপি আৰু আজি ভিনদৈ প্ৰথম বনাইছে বাৰু এনেকৈ, আৰু তাকে আপোনালোকক দেখুৱালোঁ আৰু কেনেকুৱা হয় বাৰু খাবলৈ আপোনালোকক মই শেষত জনাম কেনেকুৱা হৈছে খাবলৈ। আৰু খাই লওঁ বাৰু আগত, আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব। ঠিক আছে তেতিয়াহ'লে বনাওঁ। ক'তা এয়া তুমিহে দুখ পালা দেখোন, ক'তা তই নহয় তই নোৱাৰ। মই মাৰি দিওঁ চাওঁ, মই এবাৰ মাৰিম চাওঁ। লাজ লাগি গৈছেগে ন? এতিয়া কিবা এটা কল খাই দিয়াচোন, কল। তুমি কাক চাই আছা? মিনি মাহী বা আহিছিলে আজি, এতিয়া যাবগৈ আৰু আপোনালোকক দেখুৱালেও টিলিকাকেইটাকো। এয়া মোৰ ডাঙৰ বা হয়, লংকাতে বিয়া হৈছে। আৰু তুমি হাই এটা দিয়ে এতিয়া যাবগৈ আৰু বা এতিয়া যাবলৈ ওলাইছে, দেখাই থাকিম। মুনু কি চাই আছে? কি পিনে বাই বাই দিয়া, বাই বাই মাতা দিয়া, এনেকে দিয়া ধুনীয়াকে দিয়া, ধুনীয়াকে। তো ফ্ৰেণ্ডছ, এতিয়া বাহঁত গ'ল আৰু আপোনালোকক দেখুৱালোঁ বাহঁত যোৱা, আৰু এতিয়া সন্ধিয়াই হ'লহি আৰু আপোনালোকক কোৱা নহ'লেই যে কেনেকুৱা হ'ল ৰেচিপিটো, মানে দেখুৱাই নহ'ল। আৰু এতিয়া তাকে মই ভাবিছোঁ কৈ দিওঁ। আৰু ৰেচিপিটো বনাইছিলে দালি, ঠিককৈ বনাইছে দালি, আৰু তাত ৰঙালাও আগ দি দিছিলে আৰু পাঁচফোৰণ মাৰি দিছিলে, পাঁচফোৰণ দি তেল মাৰিছে আৰু ৰঙালাও আগ দিছে, সেইকাৰণে অলপ ভাল হৈছে, মানে থিৰ হৈ গৈছে আৰু খাই কিন্তু খুব ধুনীয়া লাগিছে। আৰু আপোনালোকেও সেইকাৰণে বনাব পাৰিব, বহুত ভাল হৈছে মানে খাবলৈ। আৰু যিয়ে এবাৰ বনাই খাই চাব তাই গম পাই যাব আৰু কেনেকুৱা হয়। আৰু ভিনদৈও সেইকাৰণে বনাইছিলে, এবাৰ ক'ৰবাত খাই আহিছিলে বোলে, কাকিত ক'ৰবাত, আৰু তেওঁ তেনেকৈ খাই অহাৰ কাৰণে আজি বনালে আৰু তাকে খুব ভাল হৈছে খাবলৈ। আৰু আপোনালোকেও গতিকে বনাব পাৰিব, খাব পাৰিব। আৰু এতিয়া সন্ধিয়া মই বনাব আহিছোঁ চাহ, আৰু তাকে ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। আৰু যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু আপোনালোকে ৰেচিপিটো কিন্তু চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু খুব ধুনীয়া হয় খাবলৈ, আৰু যদি খাই চাই তেতিয়াহ'লে জনাব কমেণ্ট কৰি। তো ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু বাই বাই।